হেল্ল' এভৰিৱান, হেপী মাঘ বিহু। বিহুৰ আয়োজন কেনেকুৱা চলিছে জনাব। আৰু এইফালে দেখিছে নহয়, ভণ্টিয়ে মই মিলি বনাই আছোঁ নাৰিকলৰ লাডু। আপোনালোকে বাৰু বনাইছেনে? আৰু আমাৰ জুম বেটাকো অকণমান দেখুৱাই দিছোঁ। এইফালে আহিলোঁ নৰা কাটিবলৈ। ভেলাঘৰ এটা বনাওঁ বুলি ভাবিছোঁ ঘৰৰ চোতালতে। আৰু ভণ্টিয়ে মই মিলি বনাই আছোঁ। যিহেতু মাঘ বিহু বুলিলে ভেলাঘৰটোৱে মেইন ন, যদি নবনাওঁ কিবা খালী খালী লাগে। আৰু আমি দুইজনী আছোঁ যিহেতুকে অলপমান লাগি ভাগি বনাওঁ আৰু এনেকৈ হৈ যাব। ইফালে ওলাই আহিলোঁ বিহু বজাৰ কৰিবলৈ বুলি। আৰু ঘৰত গৈ দেখিছোঁ আমাৰ জুই জ্বলি আছে ধুনীয়াকৈ। আৰু এতিয়া জুই ফুৱাহে কথা। আৰু অকল জুই ফুৱালে নহ'ব, খানাও খাব লাগিব। হাজবেণ্ড আহি পাইছেহি। তেওঁ যিহেতু আমাৰ লাইটৰ পোহৰটো অলপমান কমকৈ পৰে আৰু সেইকাৰণে তাৰ যোগাৰ কৰি আছে। আৰু এইফালে খানা মই লৰাইহে আছোঁ, এইখিনি হাজবেণ্ডে বনাই আছে। তেওঁ খুব ধুনীয়া খানা বনায় যিহেতুকে। আৰু গাহৰি মাংস, গাহৰি গ্ৰেভি, এইফালে চবফালে মানে বিভিন্ন আইটেম চলিছে আৰু অৱশেষত খাই বৈ হোৱাৰ পিছত আমাৰ জুই ফুৱা পৰ্ব আৰু চব ধুনীয়াকৈ ইয়াতে পৰি শুই আছে।